আমি সকলোৱে প্ৰমোদ বড়ো ডাঙৰীয়াৰ বক্তব্য শুনিছো আৰু CM কাপ উপলক্ষে ইয়াত যেটো অডিও ভিজুৱেল বনোৱা হৈছে তাকো আমি সকলোৱে চাইছো বন্দুকৰ শব্দৰ পৰা ফুটবললৈ এসময়ত কোকৰাঝাৰ বুলি ক'লে বম বন্দুক আৰু আজি কোকৰাঝাৰ বুলি ক'লে চাৰিওফালে আনন্দ ক্ৰীড়া মহোৎসৱ আৰু বিদ্যাৰ এটা সুন্দৰ পৰিৱেশ এই সুন্দৰ পৰিৱেশ নিৰ্মাণ কৰাৰ বাবে মই বড়োলেণ্ডবাসী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো 2020 চনৰ বিটিআৰ চুক্তি স্বাক্ষৰিত হোৱাৰ লগে লগে বিটিআৰত 3 দশকৰ হিংসা আৰু অস্থিৰতাৰ যুগৰ সমাপ্তি হ'ল শান্তি সম্প্ৰীতি আৰু উন্নয়নৰ নৱ যুগৰ সূচনা হ'ল যোৱা কেইদিনমান আগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰ্যালয়ৰ পৰা মোলৈ ফোন আহিছিলে যে বড়োলেণ্ড CM কাপৰ বিষয়ে তেখেতসকলক বুজাই দিবলৈ মই তেতিয়া তেখেতসকলক কৈছিলো যে বড়োলেণ্ড কি আছিলে আৰু আজি বড়োলেণ্ড কি হ'বলৈ গৈ আছে মই তেওঁলোকক কৈছিলো যে 3760টা দলে CM কাপত অংশগ্ৰহণ কৰিছে 67680 গৰাকী খেলুৱে ইয়াত পাৰ্টিসিপেট কৰিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই CM কাপৰ বিষয়ে পৰৱৰ্তী সময়ত মন কি বাতত সুন্দৰভাৱে উপস্থাপন কৰি বড়োলেণ্ডলৈ ঘূৰি অহা শান্তি আৰু সমন্বয় ক্ৰীড়া সংস্কৃতি আৰু শিক্ষাৰ পৰিৱেশৰ বিষয়ে তেখেতে উল্লেখ কৰিছে কেইটামান দিনৰ পিছতেই দুৰাণ কাপৰ খেলো অনুষ্ঠিত হ'ব লাহে লাহে কোকৰাঝাৰ এখন ক্ৰীড়াৰ ৰাজধানীলৈ পৰিৱৰ্তন হৈছে খন্তেক সময় আগতে আমি কোকৰাঝাৰৰ ৰাইজৰ বাবে অলিম্পিয়াড অভিনৱ বৃন্দাৰ সহযোগত 28 কোটি টকাৰ বেৰে এটা হাই পাৰফৰ্মেন্স সেন্টাৰ য'ত নেকি খেলুৱৈসকলে নিজৰ ইনজুৰি ট্ৰিটমেন্ট কৰিব পাৰে তেওঁলোকে নিজৰ খেলাৰ পজিশনক পাৰফেক্ট কৰিব পাৰে সেই ধৰণৰ এটা বিশাল ব্যৱস্থাৰ আজি আমি খন্তেক সময় আগতে উদ্বোধন কৰিছিলো অলিম্পিয়াড অভিনৱ বৃন্দাও আমাৰ মাজত উপস্থিত আছিল মই অনুভৱ কৰো দুৰাণ কাপ হাই পাৰফৰ্মেন্স সেন্টাৰ সন্তোষ ট্ৰফিৰ দৰে আদি খেলে বিটিআৰৰ পৰিৱেশ সম্পূৰ্ণ পৰিৱৰ্তন কৰিব আজি আমি ইয়াতে সাইৰ ষ্টেডিয়ামত আমি ফুটবল খেল চাইছো মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে এই বছৰৰ ভিতৰতে কোকৰাঝাৰত আমি 125 কোটি টকা খৰচ কৰি এটা ষ্টেট অফ আৰ্ট ফুটবল ষ্টেডিয়াম আপোনালোকৰ কাৰণে আমি নিৰ্মাণ কৰিম অসমৰ ভিতৰতে ই এটা ডাঙৰ ফুটবল ষ্টেডিয়াম হ'ব মই চেষ্টা কৰিম যে আগষ্ট মাহ বা অহা 2 মাহ 3 মাহৰ ভিতৰতে ইয়াৰ যাতে কনষ্ট্ৰাকচন আৰম্ভ হ'ব পাৰে ওদালগুৰি চিৰাং তামুলপুৰ বাক্সাটো আমি এনেকুৱাকৈ ষ্টেডিয়াম নিৰ্মাণৰ কামত আমি আগবাঢ়িছো মই পুনৰ এবাৰ আজিৰ এই সুন্দৰ CM কাপ ফুটবল প্ৰতিযোগিতাৰ বাবে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো আমাৰ EM দেৱবৈছা বড়ো ডাঙৰীয়াকে আদি কৰি বড়োলেণ্ডবাসী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো আমাৰ দেশৰ ফুটবলৰ ইতিহাসত বিটিআৰবাসী ৰাইজ বিশেষকৈ কোকৰাঝাৰৰ অভূতপূৰ্ব বৰঙণি আছে আজিৰ এই মঞ্চত থিয় হৈ মই প্ৰয়াত বিনোদ ব্ৰহ্ম আৰু প্ৰয়াত নিকুঞ্জ ব্ৰহ্ম ডাঙৰীয়াক মই পুনৰ এবাৰ মোৰ শ্ৰদ্ধা নিবেদন কৰিছো বড়োলেণ্ড ফুটবলৰ তেখেতসকলে আৰম্ভ কৰিছিলে আৰু আজি তেখেতসকলৰ স্মৃতিত ইয়াত দুটাকৈ ফুটবল একাডেমি বনোৱাৰ বাবেও বিটিআৰে প্ৰস্তাৱ ৰাখিছে বড়োলেণ্ডে প্ৰদীপ কুমাৰ ব্ৰহ্ম
অজিত বসুমতাৰী, হেমন্ত বসুমতাৰী, জয়ন্ত বসুমতাৰী, কামাখ্যা ব্ৰহ্মৰ দৰে খেলুৱৈক অসম আৰু ভাৰতৰ বাবে উপহাৰ দিছিল। কোকৰাঝাৰৰ দুটা সন্তান দুৰ্গা বড়ো আৰু হলিচৰণ নাৰ্জাৰী আজি অসমৰে এক আইকন হৈ পৰিছে, দেশৰ বাবে প্ৰেৰণাৰ প্ৰতীক হৈ পৰিছে। মহিলা ফুটবলত অপৰ্ণা নাৰ্জাৰীয়ে দেখুওৱা সুন্দৰ প্ৰতিভাই এক নতুন মাইলৰ খুঁটি গঢ়ি তুলিলে। অপৰ্ণা নাৰ্জাৰীয়ে 20 বছৰৰ তলৰ এছিয়ান কোৱালিফাইং গেমছৰ প্ৰথম পৰ্যায়ত ভাৰতীয় দলৰ অধিনায়ক হিচাপে নিৰ্বাচিত হৈছিল। 2022 চনত বাংলাদেশত দক্ষিণ এছিয়া ফুটবল কনফেডাৰেশ্যনত খেলি নিজৰ ফুটবলৰ দক্ষতা প্ৰদান কৰিছিল। কোকৰাঝাৰত অনুষ্ঠিত দুৰাণ কাপ প্ৰতিযোগিতাতো বহু স্থানীয় প্ৰতিভাৱান ফুটবল তাৰকাৰ প্ৰকাশ হৈছে। মই পুনৰ এবাৰ আজিৰ এই সুন্দৰ ফাইনেলৰ বাবে সকলোকে অভিনন্দন জনাইছো। মই দুইটা দলকে বহুত বহুত শুভেচ্ছা জনাইছো।